আমি আছোঁ এতিয়া এথনিক ভিলেজৰ দুৱাৰমুখত, এখন মেইন গেট। ইয়াৰ পৰা 1 কিলোমিটাৰমান সোমাই যাব লাগিব। তাৰপিছত আমি মেইন স্পটটো দেখিবলৈ পাম। তেন্তে ব'লক আগুৱাই যাওঁ আমি এথনিক ভিলেজলৈ। জাতিংগাৰ পৰা অলপ আগুৱাই আহিলে পায় এথনিক ভিলেজ, যিটো এটা চাবলগীয়া ঠাই হয় জাতিংগাৰ। তো জাতিংগাৰ এথনিক ভিলেজৰ ভিতৰলৈ সোমাই আহিছোঁ। এইটো কেম্পাছ। আমি অট'লৈ আহিছিলোঁ একচুৱেলি হাফলঙৰ পৰা, তাতে পাৰ্কিং কৰা হৈছে অট'বিলাক। চ' আমি এতিয়া এথনিক ভিলেজৰ ভিতৰলৈকে গৈ আছোঁ। আপোনাক দেখুৱাই আছোঁ, চাই থাকক। আপোনালোকে চাই আছে এইখন এথনিক ভিলেজ, খুব সুন্দৰ প্লেচ। যিহেতু হাফলং এখন হিল ষ্টেচন হয়, তো ইয়াতে সৰু ডাঙৰ পোৱা নাই, বহুতো চাবলগীয়া ঠাই আছে ইয়াতে। চ' আমি আমাৰ কম সময়ৰ ভিতৰত যিমানখিনি পাৰোঁ সিমানখিনি ঠাই আমি কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। এইটো আপোনালোকে দেখিছে, এইটো এটা বহুত পুৰণা আৰ্কিটেকচাৰ হয়। একচুৱেলি এইটো নহয়, ইয়াৰ আৰ্হিত অলৰেডি এটা মাইবগন আছে যিটো অৰিজিনেল হয়। তাৰে আৰ্হিতে চাগে এইটো বনাইছে ষ্ট'ন হাউচ শ্বেপত। মাইবঙত সময় পালে যাব লাগিব, তাতো এটা এনেকুৱা যিটো অৰিজিনেল আছে তাতে দেখিবলৈ পোৱা যায়। চ' আমি গৈ আছোঁ আগুৱাই, আৰু কি কি দেখা পাওঁ চাওঁ। খুব পপুলাৰ ঠাই হয় এথনিক ভিলেজ, কাৰণ জাতিংগালৈ যদি আহে আপোনালোকে এইখন ঠাই ভিজিট নকৰাকৈ নাথাকিব, ইয়াতে নিশ্চয় আহিব। আমি এতিয়া সেইফালে যাম। ফ্ৰেণ্ডছ, মই আহিছোঁ এথনিক ভিলেজলৈ হাফলঙৰ। জাতিংগাৰ পৰা অলমষ্ট 60 কিলোমিটাৰ দূৰত আছে। বিভিন্ন কালচাৰৰ ঘৰৰ চেপবোৰ ইয়াতে এই আৰ্হিত বনোৱা হৈছে। এটা দেখিবলৈ চেষ্টা কৰি আমি চাই থাকোঁ। আহকচোন, প্ৰথম ঘৰটো ৰাখিব। জনগোষ্ঠীৰ ঘৰ, জনগোষ্ঠীৰ ঘৰ সোমাই যাম। জনগোষ্ঠীৰ ঘৰটো চাই লওক, তেনেকুৱা ধৰণৰ আৰ্হি। ভিডিঅ'টো বনাবৰ কাৰণে সোমাই আহিছোঁ, কিন্তু আপোনালোকে বেছি মানুহ সোমাই আহিলে হয়তো ভাঙি যাব। আপোনালোকে চেষ্টা কৰিব যাতে বস্তুবোৰ নষ্ট নহয় ইয়াৰে, কাৰণ তেওঁলোকক টুৰিষ্টৰ পাৰপাছতে ইয়াতে বস্তুবোৰ বনাইছে, কিন্তু ইয়াৰ ভিতৰত সোমাই এনজয় কৰাৰ কাৰণে নহয়। বাকীবোৰত মই সোমাই দেখুৱাব নোৱাৰিম, কিন্তু বাহিৰৰ পৰা দেখুৱাম আপোনালোকক। আপোনালোকে চাই থাকক ভিডিঅ'টো। বলকচোন। এইটো আমাৰ জনগোষ্ঠীৰ কটেজবোৰ এনেকুৱা ধৰণৰ থাকে, দেখিছে আপোনালোকে। দেখিবলৈ খুব এট্ৰাক্টিভ হয়, এইটো হ'ল গেংটে জনগোষ্ঠী। তেওঁলোকৰ কটেজবোৰৰ আৰ্হিবোৰ এনেকুৱা ধৰণৰ হয়। আমি এতিয়া কাৰ্বি কটেজৰ ফালে গৈ আছোঁ। এইটো হ'ল কাৰ্বি জনগোষ্ঠীৰ এনেধৰণৰ হয়। প্ৰায় সকলোবোৰ একে হয়, কিন্তু অলপ ডিফাৰেঞ্চ থাকে। ডিফাৰেঞ্চখিনি আপোনালোকে ভিডিঅ'টো চালে গম পাব কেনেকুৱা ধৰণৰ। এইটো হ'ল ৰেংখল জনগোষ্ঠীবোৰ এনেকুৱা ধৰণৰ হয়, আৰু কটেজবোৰ দেখিছে আপোনালোকে। আমি এতিয়া গৈ আছোঁ খেলমা কটেজ। এইবোৰ খেলমা কটেজ। খেলমা জনগোষ্ঠীবোৰ এনেকুৱা ধৰণৰ হয়। কটেজবোৰ আপোনালোকে দেখিবলৈ পাইছে প্ৰায় ছেম, কিন্তু অলপ ডিফাৰেঞ্চ থাকে। ডিফাৰেঞ্চবোৰ আপোনালোকে ভিডিঅ'ত গমাই পাইছে চাগে। এইটো বিয়াতে জনগোষ্ঠী। চ' দেখিছে কটেজবোৰ খুব সুন্দৰ। এইটো ৱাইফাই কটেজ জনগোষ্ঠীৰ হয়। চ' আপোনালোকে দেখিছে এইটো ৰংপাই জনগোষ্ঠীৰ যেনেকুৱা হয়, এনেকুৱা তেওঁলোকৰ কটেজৰ ষ্টেপবোৰ।
ওপৰ ফালে আৰু আছে, আমি চাবলৈ চেষ্টা কৰিম। দেখিছে ডিমাচা জনগোষ্ঠী, তেওঁলোকৰ কটেজবোৰ দেখিবলৈ এনেকুৱা হয়। আমি আগুৱাই যাই আছোঁ, এতিয়া আগুৱাই যাওঁ আৰু কি জনগোষ্ঠীৰ এনেকুৱা কটেজবোৰ দেখিবলৈ পাওঁ আপোনালোকক এক্সপ্ল'ৰ কৰি আছোঁ। এইটো কোৱা হৈছে ডেকিচান কটেজ। চ' ডিমাচা কটেজৰ শ্বেপবোৰ এনেকুৱা ধৰণৰ হয়। ডিমাচা দেখিছে আপোনালোকে, প্ৰায় একেই, ইমান ডিফাৰেঞ্চ নাথাকে। তথাপিও বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ঘৰৰ শ্বেপবোৰ আপোনালোকে চালে। জয়ন্তীয়া দেখিছে, জয়ন্তীয়াবোৰৰ কটেজৰ শ্বেপ এনেকুৱা ধৰণৰ। আৰু সকলোতকৈ বেছি এট্ৰেক্টিভ কটেজটো হ'ল এইটো। এই কটেজটোৰ নাম হয় ডেকাচাং কটেজ, জয়ন্তীয়া খাচী কটেজ। সকলোতকৈ এট্ৰেক্টিভ কটেজ বুলিবলৈ ক'লে এইটোৱে মই পালোঁ, খুব সুন্দৰ। আৰু এই জনগোষ্ঠীটোক কোৱা হয় জেমে জনগোষ্ঠী। তেওঁলোকৰ কটেজবোৰৰ শ্বেপ এনেকুৱা থাকে। অলপতো নিশ্চয় ভিতৰত গৈ চাব ইচ্ছা যাব। দেখিছে, আপোনালোকে দেখিলে বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন কটেজবোৰ আপোনালোক দেখুৱালোঁ, খুব সুন্দৰ। আৰু বিভিন্ন জনগোষ্ঠীৰ কটেজবোৰ বিভিন্ন শ্বেপত ইয়াতে এই আৰ্হিতে বনোৱা হৈছে। তো দেখিবলৈ খুব সুন্দৰ লাগিল। আপোনালোক কেনেকৈ লাগিল আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। ঠাইটোতো খুব সুন্দৰ, ঠাইখনৰ লগতে যিবোৰ বস্তু ইয়াতে টুৰিষ্টৰ কাৰণে দেখুওৱা হৈছে সেইবোৰো খুব ভাল লাগিল। আপোনালোকে নিশ্চয় ইয়াতে আহিলে বৰিং নহ'ব। চাওঁ আৰু অলপ বাকী আছে চাবলৈ, গৈ আছোঁ আগুৱাই। জাতিংগা আৰু ইথনিক পাৰ্ক আমাক গাইড কৰিলে তেখেতে, উজ্জ্বলে আমাক ভিজিট কৰালে। খুব ভাল ল'ৰা হয়। আপোনালোকে যদি আহে তেখেতৰ কণ্টেক্ট নম্বৰ লৈও আপোনালোকে ইয়াৰ চাইখিনি চাব পাৰে। তেখেতৰ নিজৰ অটো আছে, অটো দিয়ে ঘূৰাইতে পাৰিবা না চবৰে। তো জাতিংগা ফালে যদি আপোনালোকে ফুৰিব বিচাৰে হাফলঙৰ পৰা তেখেতে ফুৰাই ল'ব পাৰিব। আৰু জাতিংগা টাউনখন যদি ঘূৰিব বিচাৰে তেখেতে নিশ্চয় হেল্প কৰিব। তো আমাক ইয়ালৈ লৈ আহিছে। এতিয়া তেখেতে আমাক ইয়াৰ পৰা জাতিংগালৈকে হাফলঙলৈকে লৈ যাব। হাফলঙলৈকে যায় আকৌ নেক্সট প্লেচ তেন্তে চাই থাকক। এথনিক ভিলেজৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব লাগিব, কাৰণ আমি আৰু নেক্সট লোকেশ্যন ভিজিট কৰিব যাম। যোৱাৰ আগতে এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক এটা দিব, যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে এই ভিডিঅ'টো ইয়াতে সামৰি আমি ওলাইছোঁ নেক্সট লোকেশ্যনলৈকে। বাই বাই।